আফগানিস্তানৰ ডাঙৰ ঝাটকা দিনেশ কাৰ্তিক বাহিৰ অষ্ট্ৰেলিয়াৰ বাবে বেয়া খবৰ ডেভিড ৱাৰ্ণাৰৰ সৈতে অধিনায়ক এৰন ফিঞ্চেও আঘাত আহকচোন জানো সম্পূৰ্ণ খবৰ আফগানিস্তানৰ বেটছমেন হৰজতুল্লাহ জাৰ্জাৰী টি20 বিশ্বকাপৰ পৰা বাহিৰ আৰু বৃক্কৰ সমস্যাৰ বাবে অষ্ট্ৰেলিয়াত অনুষ্ঠিত বিশ্বকাপৰ পৰা বাহিৰ হৈছে। এই সমস্যাটো হৰজতুল্লাহ জাৰ্জাৰী নিজৰ স্বাস্থ্যৰ সৈতে যুঁজি আছিল। ইয়াৰ সলনি গুলবদিন নাইবক 15জনীয়া দলত অন্তৰ্ভুক্ত হৈছে। জাৰ্জাৰী বাহিৰ হোৱাৰ বাবে আফগানিস্তানৰ অপেনিং পেয়াৰ ভাঙি গৈছে, যিটো দলটোৱে বিপদত পৰিব। নিউজিলেণ্ডৰ বিৰুদ্ধে টি20 শৃংখলাৰ বাবে ভাৰতৰ অধিনায়ক পদাৰ্পণ কৰা হৈছে হাৰ্দিক পাণ্ডিয়াক। সোমবাৰে দলটোৰ কথা ঘোষণা কৰি BCCIয়ে কয় যে হ'বলগীয়া এদিনীয়া শৃংখলাৰ শিখৰ ধাৱন দলটোৰ অধিনায়ক হিচাপে কাম কৰিব, আনহাতে দুয়োখন শৃংখলাৰ উপ-অধিনায়ক হ'ব ঋষভ। অৱশ্যে দিনেশ কাৰ্তিকৰ নাম লোড মেনেজমেণ্টৰ কথা মনত ৰাখি নিউজিলেণ্ডৰ বিৰুদ্ধে 3খন মেচৰ টি20 শৃংখলাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। সোমবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি20 বিশ্বকাপৰ খেলখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চ হামষ্ট্ৰিং ষ্ট্ৰেইন হয় আৰু মেইন মেচৰ পিছত ফিঞ্চে কয় যে কাইলৈ মই স্কেন কৰিবলৈ যাম। ভৰিৰ পেশীৰ আঘাত আগতেও মই অসুবিধা পাইছিলোঁ। এই মুহূৰ্তত পৰিস্থিতি বেয়া দেখা নাযায় যদিও চাওঁ স্কেনত কি প্ৰকাশ পায়। ডেভিডে আয়াৰলেণ্ডৰ সমগ্ৰ ইনিংছটোত খেলপথাৰত বাহিৰ কটায়। ফিঞ্চে কয় যে তেওঁৰ টাইটেনিছৰ সমস্যা আছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে খেলপথাৰলৈ অহা নাছিল।